মুখ্যমন্ত্রী জনা উচিত এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয়, এইখন অসম কাৰো বাপেকৰ অসম নহয় যে যি ক'ব তাকেই মানি ল'ম, যি ক'ব তাকেই মানি ল'ম। যিসকল ল'ৰা ছোৱালীৰ মুখৰ পৰা পানী কাঢ়ি লৈছে, যিসকল ল'ৰা ছোৱালীৰ পৰা শিক্ষা কাঢ়ি লৈছে, এওঁলোকৰ অভিশাপ এইখন চৰকাৰৰ লাগিব আৰু এইখন চৰকাৰৰ অভিশাপ লাগিলে পতন নিশ্চিত হ'ব। কাৰণ আপোনালোকে মুখ নুখুলিব, ভয় খাব, আমাৰ পিছতো আন্দোলনত নাহিব, আন্দোলনত বাধা দিব। তেনেকুৱা বাধা, তেনেকুৱা ভয় খোৱা ব্যক্তি আমাৰ সংখ্যালঘু সমাজক আৰু নালাগে। বহুত ৰাজনীতি হৈ গ'ল, বহুত জিন্দাবাদ হৈ গ'ল, কিন্তু জাতিয়ে আমি একো নাপালো। পালো কি? বন্দুজাৰ পালো কি? শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত, আই মাতৃৰ মানৱ অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হ'ল। এইখিনি আমি পালো। সমতুল্য ব্যক্তি অকমান কষ্ট হ'ব, এইটো যিহেতু জনতাৰ প্ৰতিবাদ, অকমান থিয় হ'ব 5 মিনিট সময়, গতিকে বেয়া নাপাব। আৱাজ দাও, আৱাজ দাও, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব হায় হায়, বিজেপি হায় হায়, বিজেপি হায় হায়, অমানৱীয় চাক বন্ধ কৰক, অমানৱীয় চাক বন্ধ কৰক, তুমি আমাক লাগিবই, তুমি আমাক লাগিবই, সংখ্যালঘুৰ অত্যাচাৰ বন্ধ কৰক, মুছলমানৰ অত্যাচাৰ বন্ধ কৰক, মুছলমানৰ অত্যাচাৰ বন্ধ কৰক, আৱাজ দাও, আৱাজ দাও, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, go back, অসম চৰকাৰ go back, তুমি আমাক লাগিবই, তুমি আমাক লাগিবই, এবাৰ আৱাজ উঠাই দিয়ক। এই আৱাজ দিছপুৰ আৰু দিল্লীলৈকে লৈ যাব লাগিব, বুকুত সাহস আনিব লাগিব এই আৱাজে, যাতে পৰৱৰ্তী আন্দোলন কাৰ্য হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি বিচৰা নাই, অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাড়ী বিচৰা নাই, তেওঁ মাছ দি ভাত খাইছে এইটো আমি বিচৰা নাই। আমি বিচাৰিছো ভাৰতীয় সংবিধানে দিয়ে অন্য বস্তুৰ বাসস্থান আমাৰ যি মৌলিক অধিকাৰ, সেই অধিকাৰ আমাক দিব লাগিব। এই অধিকাৰ কাঢ়ি লোৱাৰ অধিকাৰ কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ নাই। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে ষড়যন্ত্ৰ কৰিছে আপোনালোকে নাজানে, এইটো এটা গোপন হিডেন এজেণ্ডা তেওঁলোকৰ, যে অসমৰ মুছলমানসকলক টাৰ্গেট কৰি তেওঁ সংবিধান নামানে, আইন কানুন নামানে, তেওঁ দিল্লীত হিৰ হ'বৰ কাৰণে আৰু অসমত হিন্দু মুছলমান কৰি মুছলমানসকলক একফালে হিন্দুসকলক একফালে কৰি তেওঁ এটা ৰাজনীতি চলাই যাবৰ কাৰণে এটা সহজ ৰাস্তা লৈছে, আমাৰ বুকুৰ ওপৰেদি বুলডোজাৰ চলাই যোৱা। এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি এই জনতাৰ প্ৰতিবাদ কাৰ্যসূচীত স্পষ্ট কৰি দিছো, যিদিনাখন আপোনাৰ বুলডোজাৰ আমাৰ ৱাল পাই যাব, আমি যাবলৈ ৰাস্তা নাথাকিব, সেইদিনাখন যদি আমি আগবাঢ়ি গৈ থাকিম, আপোনাৰ মেচিনাৰী আপোনাৰ আন্দোলন ৰখিব নোৱাৰে, আমাৰ আন্দোলন ৰখিব নোৱাৰে। যেতিয়া আমি ৱাল পাই যাম, যেতিয়া আমাৰ লক্ষ্য পিছফালে যোৱাৰ ৰাস্তা নাথাকিব, তেতিয়া মানুহ কোনপিনে যাব? আগপিনে যাব। আৰু যিদিনাখনে আমি গণতান্ত্ৰিকভাৱে আৰু শান্তিপূৰ্ণভাৱে আগপিনে আগবাঢ়ি গৈ থাকিম, সেইদিনাখন অসম চৰকাৰৰ মেচিনাৰীয়ে আমাৰ আন্দোলন ৰোধ কৰিব নোৱাৰে। এইটোৱে স্পষ্টকৈ কৈ গৈছো। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবিধানৰ নামত শপত খাইছে, সংবিধানৰ নামত শপত খাই ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা অত্যাচাৰ কোনো পধ্যেই সভ্য সমাজৰ কাৰণে, সভ্য এখন গণতান্ত্ৰিক দেশৰ কাৰণে কেতিয়াও কাম্য হ'ব নোৱাৰে। আজি সেইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। গতিকে স্পষ্ট ভাষাত আজি কৈ গৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এনেকুৱা ধৰণৰ অমানৱীয় অন্যায় আৰু অত্যাচাৰ আৰু মুছলমানসকলক টাৰ্গেট কৰি যি নিধনযজ্ঞ চলোৱাৰ ব্যৱস্থা কৰি আছে, এইটো বন্ধ হ'ব লাগিব। ৰাজনীতিৰ ক্ষমতা কিন্তু চিৰস্থায়ী নহয়, যে 60 বছৰ আপোনাৰ চাকৰিকাল অৱসৰ হৈ যাব, 60 বছৰ চাকৰিকাল নহয়। আপুনি যিসকল আই মাতৃক আজি কাপোৰ পিন্ধাৰ সুবিধা কৰি দিয়া নাই, যিসকল ল'ৰা ছোৱালীৰ মুখৰ পৰা পানী কাঢ়ি লৈছে, যিসকল ল'ৰা ছোৱালীৰ পৰা শিক্ষা কাঢ়ি লৈছে, এওঁলোকৰ অভিশাপ এইখন চৰকাৰৰ লাগিব, আৰু এইখন চৰকাৰৰ অভিশাপ লাগিলে পতন নিশ্চিতভাৱে হ'ব। আমচু জিন্দাবাদ, হিটলাৰেও আমচু জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, এদল গ্রুপ সরকার জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ। হিটলাৰেও ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই, এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জনা উচিত। ৰাজতন্ত্ৰ আৰু স্বৈৰতন্ত্ৰ বেছি দিন টিকি নাথাকে।
আজি যিসকল ইহুদী শেষ কৰিব বিচাৰিছিল সেইসকল ইহুদী আজি উন্নত মানৰ বিভিন্ন দেশৰ টপ মোষ্ট ব্ৰেইন হৈছে। আপুনি মোবাইল খোলক, আপুনি গুগল খোলক, যি খোলক, ইয়াৰ উদ্যোক্তা কোন? এই ইহুদীসকল। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে পাভত উচ্ছেদ কৰিছো, গৰুখুটিত উচ্ছেদ কৰিছো, অসমৰ সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিম, তেনেহলে আপোনাৰ লক্ষ্য ভুল, আপোনাৰ লক্ষ্য ভুল। কাৰণ এইটো কথা স্পষ্টভাৱে মুখ্যমন্ত্ৰী জনা উচিত, এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয়, এইখন অসম কাৰো বাপেকৰ অসম নহয় যে যি কব তাকেই মানি ল'ম, যি কব তাকেই মানি ল'ম। এইখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ আলিয়া আহমেদ দিন হাজিৰা কোৱা এজন ব্যক্তিৰ সমান এই অধিকাৰ আছে। আৰু এই অধিকাৰ যদি হিমন্ত বিশ্ব শৰ্মা নিদিয়ে, এই অধিকাৰ আমি গণতান্ত্ৰিকভাৱে কাঢ়ি অনাৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব, এই অধিকাৰ কাঢ়ি অনাৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব। গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয়? মুছলমানসকলৰ উন্নতি কৰিব, মুছলমানসকলৰ উন্নতি কৰিব, মুছলমানসকলক আগুৱাই লৈ যাব। কয় ডক্টৰ বনাম, ইঞ্জিনিয়াৰ বনাম, মাদ্ৰাসাত পঢ়ি কি হ'ব? হে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি বুকুত সাহস আছে, পাব বনাঞ্চলত উচ্ছেদ কৰা 5টা ল'ৰা ছোৱালীক দম আছে যদি ডক্টৰ ইঞ্জিনিয়াৰ বনাই দেখুৱাই দিয়ক, মানি ল'ম আপোনাৰ উচ্ছেদ, মানি ল'ম। গৰুখুটিত আজি 2 বছৰৰ পৰা স্কুল বন্ধ হৈ আছে, কাৰ্বি আংলঙত আজি 2 বছৰৰ পৰা স্কুল বন্ধ হৈ আছে। এইবিলাকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব নালাগে, এইবিলাক ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নালাগে। মিছা কথা কৈ আৰু কিমান দিন চলিব? তেওঁ কৈ দিব যে অসমৰ পৰা মাদ্ৰাসা নোহোৱা কৰি দিম। হে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মাদ্ৰাসাত বলডুজাৰ নহয়, আৰু কিবা লগাই দিলেও অসমত এজন মুছলমান যদি জীয়াই থাকে, আপুনি অসমৰ পৰা মাদ্ৰাসা শেষ কৰিব নোৱাৰে, নোৱাৰে, আপুনি শেষ কৰিব নোৱাৰে। ইয়েছ, মাদ্ৰাসা শিক্ষাত কিছু আধুনিকৰণ কৰাৰ প্ৰয়োজন আছে, মাদ্ৰাসা শিক্ষা কিছু গুণগত কৰাৰ প্ৰয়োজন আছে। সেইখিনি আমাৰ সংখ্যালঘু উদীয়মান শিক্ষিত যুৱবন্ধুসকল, উদীয়মান মৌলানা মৌলবীসকল বুজি পায়। এইখিনিৰ উপদেশ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমাক নালাগে। আমি কি খাম, কি পঢ়িম, কি পিন্ধিম, এই উপদেশ, এই সাম্প্ৰদায়িক নীতি কৰা অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমাক নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ কৈছো, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৎ সাহস আছে, যদি দম আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে কোন জাতি জনগোষ্ঠীৰ মানুহ কিমান মাটি দখল কৰি আছে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰি ৰাজহুৱা কৰক, ৰাজহুৱা কৰক। দম নাই, কেৱল মানে মুছলমান দেখিছে দুৰ্বল, যে মুছলমানৰ আন্দোলন কৰা মানুহ নাই, মুছলমানৰ কথা কোৱা মানুহ নাই। মুছলমানৰ লগত কোনোবা নাথাকিলেও স্বয়ং সৃষ্টিকৰ্তা মহান আল্লাহ তাল্লাহ আছে, তলত সদৌ সংখ্যালঘু ছাত্ৰী উন্নয়নৰ পতাকা আছে। গতিকে ভয় আৰু আতংকিত হ'ব নালাগে। কথা হৈছে নিজৰ অধিকাৰৰ বাবে কাৰো গোলাম হৈ দাসত্ব স্বীকাৰ কৰি আমি জীয়াই থাকিব নালাগে। লাগিলে এদিন জীয়াই থাকিম, কুকুৰ মেকুৰীৰ দৰে বাঘৰ দৰে জীয়াই থাকিম, এই সংকল্প প্ৰতিজন মুছলমানে ল'ব লাগিব, মুছলমানে ল'ব লাগিব। আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, নিজৰ মাকক ভাল পাওঁ বুলি আমি কেতিয়াও আনৰ মাকক ঘৃণ নকৰো। মোৰ মাকক যেনেকৈ শ্ৰদ্ধা কৰো, মোৰ বন্ধু গগৈ, শৰ্মা, বৰা, তেওঁলোকৰ মাকক মই সমান শ্ৰদ্ধা কৰো। গতিকে আমি কোনো, আমাৰ এই আন্দোলন কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে আন্দোলন নহয়, এই আন্দোলন হৈছে সংখ্যালঘু ৰাইজৰ বুকুৰ ওপৰত উঠাই দিয়া বলডুজাৰ আৰু অসম চৰকাৰৰ সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে আন্দোলন, আমাৰ অধিকাৰ কাঢ়ি লোৱাৰ আন্দোলন, এই আন্দোলন আমাৰ। গতিকে বহুতে ভুল মেছেজ দিব বিচাৰে যে আমচুৱে মুছলমানসকলৰ কথাই কয়। আমি হয়, আজি মুছলমানসকল নিষ্পেষিত নিৰ্যাতিত বেছি হৈছে। আজি আমাৰ অপৰাধ কি? আমাৰ অপৰাধ এইটোৱে নেকি যে আমাৰ ভূমি নাই, আমি গৰাখহনীয়া পীড়িত, আমি গোষ্ঠীগত সংঘৰ্ষ পীড়িত? এইটোৱে আমাৰ অপৰাধ নেকি? যদি আমাৰ ভূমি নাই, চৰকাৰৰ দায়িত্ব আছিল এই ভূমিহীন মানুহখিনিক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় যে পাব বনাঞ্চলত কিছুদিন আগত শাল, চেগুন, বাঘ, ভালুক, হাতী, হৰিণ আছিল। কিমান বিঘাত আছিল? 501 হেক্টৰ বিঘাত না 4001 হেক্টৰ বিঘাত আছিল? সেইটো উত্তৰ মুখ্যমন্ত্ৰী দিয়ক। আপুনি হাত কিয় 501 হেক্টৰ বিঘাত দিলে? আপুনি যদি হাত দিয়ে সকলোতেই দিয়ক। আপুনি যদি সাম্প্ৰদায়িক নহয়, আপুনি যদি সংবিধানৰ শপত খাইছে, উচ্ছেদৰ নাটক কেৱল মুছলমানৰ লগত কিয়? উচ্ছেদৰ নাটক কিয় মুছলমানৰ কেৱল? উচ্ছেদৰ নামত বলডুজাৰ কেৱল মুছলমানৰ কলিজাৰ ওপৰত কিয়? মুছলমানৰ কথা কোৱাৰ মানুহ নাই বুলি ভাবিছে, মানুহ নাই বুলি যদি ভাবিছে
20খন জনতাৰ প্ৰতিবাদ কাৰ্যসূচী হোৱাৰ পিছত মুখ্যমন্ত্ৰী যদি উচ্ছেদিত পৰিয়ালক সংস্থাপন আৰু যদি স্পষ্ট ভাষাত কৈছো যে আমি পৃথক বড়োলেণ্ড, পৃথক কমতাপুৰ, পৃথক কাৰ্বিলেণ্ড, পৃথক উজনি অসম এইবোৰ আমি বিচৰা নাই। আমি বিচাৰিছো এখন শান্তিৰ অসম। আমি বিচাৰিছো এখন অসম য'ত সকলো হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান মিলা প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব। মুখ্যমন্ত্ৰী সপোন দেখে অসমখনক 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সপোন স্বৰ্গত বাস কৰা যেন অনুভৱ হয়। 65, 35 কৈ 35ক বাদ দি এখন অসম হ'ব পাৰে নেকি? 5খন ৰাজ্যত যাব পাৰিব? 5খন ৰাজ্যৰ ভিতৰত যাব পাৰিব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি 65, 35 ৰাজনীতি কৰি আছে, মুছলমানৰ মাজত ভাগ কৰে। কিছুদিন মুছলমানৰ মাজত ভাগ কৰিল, কোনোবাক মিয়া বনায়, কোনোবাক চৰুৱা বনায়, কোনোবাক গৰিয়া বনায়, কোনোবাক জোনা বনায়, কোনোবাক সৈয়দ বনায়। আকৌ যেতিয়া ভোট আহি যায় তেতিয়া কয় 65, 35, তাৰমানে গোটেই মুছলমান এটা। শেহতীয়াভাৱে আকৌ কি কৰিলে? মুছলমানক ইমানে গৰিয়া মানুহক আমাক ভাল পায়, তেওঁ মুছলমানৰ এজন বীৰ যোদ্ধা যিয়ে মুছলমানক খেদি পঠিয়াইছিল, অসমৰ পৰা মোগলক খেদি পঠিয়াইছিল লাচিত বৰফুকনৰ লগত, সেই বাক হাজৰিকাক নস্যাৎ কৰি দিয়ে। বাক হাজৰিকা বোলে নাইয়ে। মুখ্যমন্ত্ৰীয়ে যদি কয় যে সূৰ্যটো পূব ফালৰ পৰা পশ্চিম ফালে উদয় নহয়, মানিব কোনোবাই? হা? হিমন্ত বিশ্ব শৰ্মা ক'লে মানিব কোনোবাই যে সূৰ্য পূব ফালে নুঠে? এই এনেকুৱা গছত গৰু উঠা কথা কৈ দিয়ে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছো যে আপুনি যিমান ইতিহাসবিদেই নহওক কিয়, আপুনি লাগিলে যি তত্ত্ববিদেই নহওক কিয়, আপুনি বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ আহিলেও বাক হাজৰিকা আছিল, আছে আৰু পৃথিৱীৰ সূৰ্য অস্ত নোযোৱালৈকে, পৃথিৱী থকালৈকে বাক হাজৰিকা থাকিব। স্পষ্টকৈ কৈ গৈছো, কাৰণ মুখ্যমন্ত্ৰীৰ কথাই আইন নহয়, আদালত নহয়। আজি মুখ্যমন্ত্ৰী বন্ধ নকৰে। আমি এটা কথাতে সিদ্ধান্ত লৈছো যে নিজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ কাৰণে এটা দিন আমি মুখ্যমন্ত্ৰীৰ বাসভৱন দিছপুৰলৈকে আমাৰ ল'ৰা ছোৱালী, দোকান পাহাৰ সব বন্ধ কৰি দি ধুবুৰীৰ পৰা শদিয়ালৈকে খোজকাঢ়ি দিছপুৰ আমি যাত্ৰা আৰম্ভ কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, সম্পূৰ্ণ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। গতিকে মই স্পষ্ট ভাষাত কৈছো যে আমি পৃথক বড়োলেণ্ড, পৃথক কমতাপুৰ, পৃথক কাৰ্বিলেণ্ড, পৃথক উজনি অসম এইবোৰ আমি বিচৰা নাই। আমি বিচাৰিছো এখন শান্তিৰ অসম। আমি বিচাৰিছো এখন অসম য'ত সকলো হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান মিলা প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব। মুখ্যমন্ত্ৰী সপোন দেখে অসমখনক 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সপোন স্বৰ্গত বাস কৰা যেন অনুভৱ হয়। 65, 35 কৈ 35ক বাদ দি এখন অসম হ'ব পাৰে নেকি? 5খন ৰাজ্যত যাব পাৰিব? 5খন ৰাজ্যৰ ভিতৰত যাব পাৰিব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি 65, 35 ৰাজনীতি কৰি আছে, মুছলমানৰ মাজত ভাগ কৰে। কিছুদিন মুছলমানৰ মাজত ভাগ কৰিল, কোনোবাক মিয়া বনায়, কোনোবাক চৰুৱা বনায়, কোনোবাক গৰিয়া বনায়, কোনোবাক জোনা বনায়, কোনোবাক সৈয়দ বনায়। আকৌ যেতিয়া ভোট আহি যায় তেতিয়া কয় 65, 35, তাৰমানে গোটেই মুছলমান এটা। শেহতীয়াভাৱে আকৌ কি কৰিলে? মুছলমানক ইমানে গৰিয়া মানুহক আমাক ভাল পায়, তেওঁ মুছলমানৰ এজন বীৰ যোদ্ধা যিয়ে মুছলমানক খেদি পঠিয়াইছিল, অসমৰ পৰা মোগলক খেদি পঠিয়াইছিল লাচিত বৰফুকনৰ লগত, সেই বাক হাজৰিকাক নস্যাৎ কৰি দিয়ে। বাক হাজৰিকা বোলে নাইয়ে। মুখ্যমন্ত্ৰীয়ে যদি কয় যে সূৰ্যটো পূব ফালৰ পৰা পশ্চিম ফালে উদয় নহয়, মানিব কোনোবাই? হা? হিমন্ত বিশ্ব শৰ্মা ক'লে মানিব কোনোবাই যে সূৰ্য পূব ফালে নুঠে? এই এনেকুৱা গছত গৰু উঠা কথা কৈ দিয়ে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছো যে আপুনি যিমান ইতিহাসবিদেই নহওক কিয়, আপুনি লাগিলে যি তত্ত্ববিদেই নহওক কিয়, আপুনি বিশ্বৰ বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ আহিলেও বাক হাজৰিকা আছিল, আছে আৰু পৃথিৱীৰ সূৰ্য অস্ত নোযোৱালৈকে, পৃথিৱী থকালৈকে বাক হাজৰিকা থাকিব। স্পষ্টকৈ কৈ গৈছো, কাৰণ মুখ্যমন্ত্ৰীৰ কথাই আইন নহয়, আদালত নহয়। আজি মুখ্যমন্ত্ৰী আমাৰ পিছফালে আহি তেওঁলোকে থিয়ক, তেওঁলোকৰ নেতৃত্ব, আন্দোলনৰ নেতৃত্ব আমি দিম। কিন্তু মুখ নুখুলিলে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। যোৱাকালিও কৈছো, আজিয়ে কৈছো, যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেকুৱা অমানৱীয় অন্যায়, অত্যাচাৰ আৰু সংখ্যালঘু নিধনযজ্ঞৰ বিৰুদ্ধে তেওঁলোকে ৰাজপথত ওলাই নাহে, তেনেহ'লে তেওঁলোকৰ মাটি বাৰীত কিন্তু আমাৰ এই সতি সন্ততি যিবিলাক ল'ৰা ছোৱালী, মাক দেউতাক আমাৰ আছে, তেওঁলোকক কিন্তু থাকিবৰ কাৰণে তেওঁলোকৰ মাটিত পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম।
তেওঁলোকৰ মাটিত পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমাক বেয়া পাই লাভ নাই, কাৰণ আপোনালোকে মুখ নুখুলিব, ভয় খাব, আমাৰ পিছতো আন্দোলনত নাহিব, আন্দোলনত বাধা দিব। তেনেকুৱা বাধা, তেনেকুৱা ভয় খোৱা ব্যক্তি আমাৰ সংখ্যালঘু সমাজক আৰু নালাগে। বহুত ৰাজনীতি হৈ গ'ল, বহুত জিন্দাবাদ হৈ গ'ল, কিন্তু জাতিয়ে আমি একো নাপালো। পালো কি? বন্দুজাৰ পালো কি? শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত, আই মাতৃৰ মানৱ অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হ'ল। এইখিনি আমি পালো। গতিকে শেষত আমি এইখিনি ন্যায্য প্ৰাপ্য যাতে আমি আদায় কৰিব পাৰো, তাৰ কাৰণে মই সকলোকে ঐক্যবদ্ধভাৱে ৰাজনীতি সময়ত পিছত কৰিব, কিন্তু জাতিৰ এই দুৰ্দিনত, জাতিৰ এই সমস্যাৰ ক্ষেত্ৰত আপোনালোকে ঐক্যবদ্ধভাৱে সকলোৱে সংগ্ৰাম কৰিবলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। বিশেষকৈ মই আমাৰ যিসকল ৰাজনৈতিক দলৰ নেতা আছে, ডাঙৰ ডাঙৰ নেতা, তেওঁলোককো মই আমচুৰ সভাপতি হিচাপে আহ্বান জনাম, এই মুহূৰ্তত আপোনালোকে এই জইন কৰা সভা, এনেই সভা এইবিলাক নাপাতি ৰাজপথত ঐক্যবদ্ধভাৱে দল মত নিৰ্বিশেষে জাতিৰ এই জটিল সন্ধিক্ষণত একত্ৰিত হওক। অন্যথায় কিন্তু জাতিয়ে আপোনালোকক মাফ নকৰে, প্লান্টিক শ্বট দি পেলাই গলকিপাৰ গল পোষ্ট পাৰ কৰাই দিব কিন্তু জাতিয়ে। গতিকে সময় থাকোঁতে এই কামখিনি কৰিবৰ কাৰণে আহ্বান জনাইছো। লগতে মই অসম চৰকাৰক স্পষ্টভাৱে কৈছো যে আমাক ভয় ভাবুকি দি লাভ নাই। এই আন্দোলন তীব্ৰ গতিত চলিছে, আহিবলগীয়া দিনবিলাকতো আৰু অধিক ভয়াৱহভাৱে এই আন্দোলন চলিব। তাৰ বাবে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লেও অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। এইখিনি কথা কৈ মই পুনৰবাৰ লখিমপুৰ জিলা, লখিমপুৰৰ কেন্দ্ৰীয় বিষয়ববীয়া, বিশেষকৈ যিসকলে আমাৰ এই আন্দোলনটো সহযোগ কৰিলে, বা আমাৰ যিসকল দল সংগঠন, আমচুৰ প্ৰাক্তন বিষয়ববীয়া, বিভিন্ন অঞ্চলৰ পৰা মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ, মোৰ পিতৃসমতলে ব্যক্তিসকল, আই মাতৃসকল, সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ জনাই এটাই প্ৰতিশ্ৰুতি আপোনালোকক দিছো, আমি আপোনালোকৰ লগত আছো। জীৱনে মৰণে আপোনালোকৰ সন্মুখৰ পৰা নেতৃত্ব দি আছো, নেতৃত্ব দিম। কাৰো ভয় ভাবুকিক সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন পিছ হুকি নাহে। আমচু জিন্দাবাদ। গতিকে এইখিনি কথা কৈ আমচু জিন্দাবাদ। আৰু এবাৰ 2 মিনিট সময় সকলো